এই ফুলটোকে জীৱনৰ একমাত্ৰ লক্ষ্য কৰি ল'বলৈ বাধ্য কৰালো মই ভবাই নাছিলো সাফল্যৰ অন্য এটা নাম যে মৰীচিকা। মৰীচিকা খেদি খেদি কেৱল দৌৰি থাকিবলৈ দিলো। সাফল্যৰ পৰ্বতখন কেৱল বগাই থাকিবলৈ দিলো তোক। যিমানেই বগাইছ তই সিমানেই হেৰাই গৈ আছ তই। নিজৰ দেশৰ মাটি পানী বতাহ হেৰুৱাইছ, আপোনজনক হেৰুৱাইছ, মাৰক হেৰুৱাইছ। অথচ আচলতে যে তই কোনেও ঢকি নোপোৱা মানুহ এটা লৈ গৈ আছ, সেই অনুমানখিনিকে কৰা নহল তইও হয়তো কৰবাত অকলে বহি থাকি কৰিবি। লগত কোনো নাই, কাষত কোনো নাই, মনত কোনো নাই। এইবোৰ কেনেকৈ সফল জীৱন হব পাৰে? সেইবোৰ নকৰি যদি তোক মই এটা গেৰেজৰ মেকানিক হবলৈ দিলোহেঁতেন, তেতিয়া চাগে বেছি ভাল হলহেঁতেন নহয়। টকা কমকৈ পালিহেঁতেন, কিন্তু একেলগে বহি আমি কথা পাতিলো হয়, একেলগে বহি আমি ভাত খালো হয়, মোৰ টুপি মোৰ কোলাত মই খুৱাই থলো হয়, মোৰ মৰা মুখত তই টুপি পানী দিলি হয়। কিমান যে ভাল লাগিলেহেঁতেন মইনা, কিমান যে ভাল লাগিলেহেঁতেন। তেতিয়া আৰু দৌৰি গৈ মই তোক ভিডিঅ' কল কৰি সুধিব নালাগিলহেঁতেন, মইনা তই কুশলে আছনে? বৰ ডাঙৰ ভুল হৈ গ'ল মইনা, বৰ ডাঙৰ ভুল হৈ গ'ল। কোনো মাক বাপেকে এই ভুল কৰিব নালাগে। সাফল্যৰ পিছে পিছে দৌৰিবলৈ দি সন্তানক একেবাৰে ঢুকি নোপোৱা ঠাইলৈ পঠিয়াই দিব নালাগে। কষ্ট মাক দেউতাকৰো হয়, সন্তানৰো। মোলৈকে চাওকচোন, একেবাৰে সুস্থিৰে থাকিব পৰা নাই। এনেকুৱা লাগিছে নহয় মনটো যেন প্ৰচণ্ড জোৰেৰে দৌৰি গৈ ৰাস্তাই চিঞৰি তোক গৈ মাতিম, মইনা তই উভতি कहीं तो